মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এটি নতুন কবিতা পঢ়াবলৈ ওলাইছোঁ। কবিতাটি হৈছে মই অসমীয়া, কবি সৈয়দ আব্দুল মালিক। কবিতাটি বুজোৱাৰ আগতে কবিতাটি সম্পৰ্কে দুষাৰমান কথা কৈ ল'লে তোমালোকৰ বুজিবলৈ সহজ হ'ব। ইয়াতে মোগলসকলৰ কথা কোৱা হৈছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছিল। অসমীয়া ল'ৰা তিৰোতাৰ মাজত দেখা পোৱা স্বদেশ প্ৰেমে মোগলসকলৰ অন্তৰ চুইছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে থাকি পাছলৈ অসমীয়া হৈ পৰিছিল। আৰু এই ধৰণৰ কথাকে কবিতাটিত বৰ্ণনা কৰা হৈছে। এতিয়া আমি কবিতাটিলৈ আহিছোঁ। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভুৰ। ইয়াত সুদূৰ পশ্চিম পশ্চিম মানে ইয়াতে দিল্লীৰ কথা কোৱা হৈছে, কাৰণ মোগলসকলে দিল্লীত থাকিয়েই প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ ৰাজত্ব কৰিছিল। এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, তেওঁলোকৰ তাত থকা যি ৰাজ অন্তঃপুৰ আছিল, যি ৰাজমহল আছিল, সি ইমানেই সুন্দৰ আছিল যেন সি স্বৰ্ণেৰেহে নিৰ্মিত আছিল। গতিকে দিল্লীত থকা স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ এৰি থৈ তেওঁলোক অসমলৈ আহিছিল। কি কৰিবলৈ? তেওঁলোকে বিজয়ৰ সপোন দেখিছিল। অসমখন জয় কৰাৰ সপোন তেওঁলোকে দেখিছিল আৰু উজনিৰ সোঁতত মেলি ভটিয়নি ভুৰ তেওঁলোক আহিছিল। বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইতৰ পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। বিজয়ৰ তৃষালৈ, তৃষা মানে হৈছে আশা। গতিকে বিজয়ৰ আশালৈ বা বিজয়ৰ তৃষ্ণালৈ তেওঁলোকে গৌৰৱৰ অভিযান কৰিছিল। তেওঁলোক অতি পৰাক্ৰমী আছিল মোগলসকল। তেওঁলোকে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ ভাৰতবৰ্ষ জয় কৰিছিল। গতিকে তেওঁলোকে অসমলৈকো যি অভিযান কৰিছিল, সেই অভিযান আছিল গৌৰৱৰ অভিযান। লুইতৰ পাৰত তেওঁলোকে দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান গাইছিল। দৃপ্ত উচ্ছ্বাসত মানে অহংভাৱত। গতিকে তেওঁলোকে নিজৰ যি পৰাক্ৰমৰ অহংকাৰ, সেই অহংকাৰত তেওঁলোকে নিজৰে বিজয়ৰ গান তেওঁলোকে গাইছিল। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত। তেওঁলোকে ক'ত ভৰি দিছিল? এই বিষয়ে তোমালোকৰ প্ৰশ্নও আহে যে মোগলসকলে আহি অসমত ক'ত ভৰি দিছিল? উত্তৰটো হ'ব অসমৰ সেউজীয়া দুবৰি বনত। অসমৰ সেউজীয়া দুবৰি বনত তেওঁলোকে সেইদিনা ভৰি দিছিল। সেইদিনা যিদিনা অসমৰ সিংহ আসনত। মোগলসকলে যেতিয়া অসমত ভৰি দিছিল অসম জয় কৰিবৰ বাবে, সেইদিনা অসমৰ সিংহ আসনত, অসমৰ সিংহ আসনত বা সিংহাসনত অসমৰ ৰজাই ৰাজত্ব কৰিছিল। গতিকে অসম আছিল স্বাধীন, নিজৰ ৰজাই ইয়াত নিজকে শাসন কৰিছিল। বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন। অসমত সেই সময়ত যি পতাকা উৰি আছিল বতাহত, সেই পতাকা আছিল মুক্ত, মানে স্বাধীন অসমৰ পতাকা বতাহত উৰি আছিল। প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। অসমৰ কোণে কোণে, অসমৰ প্ৰান্তে প্ৰান্তে অসমৰ গৌৰৱৰ বিজয়ৰ মুক্ত গীত অবিৰামভাৱে বাজি আছিল। অসম আছিল নিজৰ গৌৰৱেৰে গৌৰৱান্বিত। অসম আছিল নিজৰ পৰাক্ৰমেৰে, নিজৰ বিজয়ৰ গাথাৰে তেওঁলোক সমৃদ্ধ আৰু তাৰে গীত অবিৰামভাৱে বাজি আছিল। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। গতিকে মোগলসকলে অসমত আহি এই মুক্ত অসমত, য'ত অসমৰ স্বাধীন পতাকা
বিজয় গৌৰৱেৰে উৰি আছে সেইখন অসমত মোগলে আহি মোগলৰ বিজয়ী শকতি দেখুৱাবলৈ বিচাৰিলে। তেওঁলোকে কি দেখুৱাবলৈ বিচাৰিলে? দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। গতিকে স্বাধীন অসমক তেওঁলোকে জয় কৰি তেওঁলোকে দেখুৱাব বিচাৰিলে যে মোগল বিশ্বজয়ী, মোগলৰ গতিক কোনেও বাধা দিব নোৱাৰে। অসমৰ মজিয়াত মুছলেমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কাইমনে কৰিলোঁ কামনা। তেওঁলোকে কি কৰিব বিচাৰিলে? যে অসমত মুছলিমসকলৰ বা মুছলমানসকলৰ মুক্তৰাজ স্থাপনা কৰিব বিচাৰিলে। পূৰ্বতে অসমত বা ভাৰততো মুছলমানসকল নাছিল। তেওঁলোকে পাছত ভাৰতত প্ৰৱেশ কৰিলে আৰু দিল্লী জয় কৰিলে আৰু প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ তেওঁলোকে অধিকাৰ কৰিলে আৰু তাৰপিছত অসমো জয় কৰিবলৈ তেওঁলোক আহিল, যাক লৈ আমাৰ এই মই অসমীয়া কবিতাটি ৰচনা কৰা হৈছে। তেওঁলোকে কি বিচাৰিলে? যে দিল্লীত যিদৰে মুছলমানসকলৰ মুক্তৰাজ স্থাপনা কৰিছে সেইদৰে অসমতো তেওঁলোকে আহি মুছলমানসকলৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিব। অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কাইমনে কৰিলোঁ কামনা। গতিকে মোগলসকলে কি কামনা কৰিলে? যে অসমখন তেওঁলোকৰ হ'ব। ইমান দিন যি অসম স্বাধীন হৈ আছিল, যি অসমত স্বাধীনতাৰ পতাকা উৰি আছিল, সেই অসম মোগলৰ হ'ব, কামৰূপ মোগলৰ হ'ব। অসমৰ পুৰণি নাম কামৰূপ, গতিকে এই কামৰূপ মোগলৰ হ'ব, এই কথা তেওঁলোকে কাইমনে মানে একান্ত মনে তেওঁলোকে কামনা কৰিলে। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনা কৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু, থিয় দিলে ৰণ প্ৰাংগণত। গতিকে মোগলসকলে যিদিনা আহি অসমৰ সমৰথলীত, অসমৰ যুদ্ধথলীত তেওঁলোকে মীনা কৰা বনৰ বুকুত নামিলহি। মীনা কৰা বনৰ বুকুত বুলি পেলাই এইকাৰণে কোৱা হৈছে যে মীনা কৰা পদ্ধতিৰ জৰিয়তে অলংকাৰক অতি সুন্দৰকৈ সজোৱা হয়। অসমৰ বননি ভাগ ইমান সুন্দৰ যে তাক দেখিলে এনেকুৱা লাগে যেন সি মীনা কৰাহে আছে। এই সুন্দৰ মীনা কৰা যেন লগা বনৰ বুকুত আহি মোগলসকলে যুদ্ধ কৰিবলৈ নামিলহি। তেতিয়া কি হ'ল? অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। অসমৰ হেংদাং, হেংদাং হৈছে কি? আহোমসকলে ব্যৱহাৰ কৰা তৰোৱাল, ডাঙৰ দীঘল এই তৰোৱাল হেংদাং বুলি জনাজাত। অসমৰ যিসকল আহোম লোক আছিল, যিসকল অসমীয়া লোক আছিল, তেওঁলোকে কি কৰিলে? হেংদাং লৈ মোগলক বাধা দিবলৈ থিয় হ'ল। দুপৰৰ পূৰ্ণ আলোকত, দুপৰীয়াৰ ৰ'দত তেওঁলোক হেংদাং লৈ মোগলক বাধা দিবলৈ থিয় হ'ল। কোন কোন থিয় হ'ল? পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত। অকল যে পুৰুষসকলে যুদ্ধ কৰিব আহিছিল এনে নহয়, স্ত্ৰীসকলেও পুৰুষৰ লগতে সমানে সমানে আহি অসমৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰণ প্ৰাংগণত থিয় দিছিলহি। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকুপাতি নামিল ৰণত। ৰণচণ্ডী মূৰ্তি ধৰি, চণ্ডী মানে হৈছে দুৰ্গা গোসানী। গতিকে দুৰ্গা গোসানীয়ে যিদৰে এক খঙাল মূৰ্তি ধৰি অসুৰক যুদ্ধত জয় কৰে, সেই মূৰ্তিটোক ৰণচণ্ডী মূৰ্তি বুলি কোৱা হয়। তোমালোকে দুৰ্গা পূজাৰ সময়ত দেখিবা যে দুৰ্গা গোসানীয়ে এক খঙাল মূৰ্তিৰে অসুৰক বধ কৰিছে। গতিকে অসমৰ স্বাধীনতা ৰক্ষাৰ বাবে অসমৰ পুৰুষ নাৰীসকলেও এই দুৰ্গা গোসানীৰ দৰে ৰণচণ্ডী মূৰ্তি ধৰি যুদ্ধত নামিল। তেওঁলোকে কেনেকৈ নামিল? বুকু পাতি নামিল ৰণত। তেওঁলোকে যে নিজৰ বুকু পাতি ৰণত নামিল, যে সন্মুখৰ পৰা কোনোবাই আক্ৰমণ কৰিলেও তাক তেওঁলোকে আগভেটি ধৰিব সন্মুখৰ পৰা, তেনে এক মনোভাৱেৰে তেওঁলোকে ৰণত নামিল। ক'তনো লোকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত।
অসমৰ পুৰুষ তিৰোতাসকলে ইমান পৰাক্ৰম দেখুৱালে যে ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ বল হেৰাই গ'ল। ৰাজপুতসকল হৈছে এটি অতি পৰাক্ৰমী জাতি। তেওঁলোকক যুদ্ধত জয় কৰাটো অতিশয় টান, কিন্তু সেইহেন ৰাজপুতসকলকো মোগলে জয় কৰিছিল। গতিকে তেনে ৰাজপুত জয়ী মোগলকো অসমৰ তিৰোতা আৰু পুৰুষসকলে যেতিয়া নিজৰ স্বাধীনতা ৰক্ষাৰ হকে মোগলসকলৰ বিৰুদ্ধে যুঁজ দিছিল, মোগলসকলৰ বল যেনিবা ক'ৰবাত হেৰাই গৈছিল। ক'ত পালে বল অসম সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত। অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত ক'ত বল পালে বুলি ইয়াত প্ৰশ্ন সোধা হৈছে। অসমীয়া মানুহৰ যি আহাৰ পানী সেয়া অতীজৰে পৰাই অতি সাধাৰণ মানে এই অৰ্থত যে তেওঁলোকে খুব বেছি ব্যঞ্জনযুক্ত কৰি খুব বেছি মছলা জ্বলা দি তেওঁলোকে আহাৰ নাখায়। আমাৰ শুকান সান্দহ আৰু পানী আজলিৰে অসমীয়া মানুহে পেট ভৰায়। গতিকে অসমৰ সেনানীয়ে এই শুকান সান্দহ আৰু পানী আজলি খাই যুদ্ধত আহি কিদৰে নিজৰ পৰাক্ৰম দেখুৱালে, এই কথা সঁচাকৈয়ে আচৰিত। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। গতিকে যুদ্ধত অসমীয়া বিজয়ী হ'ল, তেওঁলোকে অসমৰ স্বাধীনতাৰ গান পুনৰাই গালে। মোগলে তেওঁলোকৰ স্বাধীনতা কাঢ়ি নিব নোৱাৰিলে। তেওঁলোকে বিজয়ৰ গৌৰৱ আৰতি কৰিলে। মোগলসকলে এবাৰ পালে শকতিৰ নৱ পৰিচয়। মোগলসকলে গম পালে যে শক্তিনো কাক কয়, শক্তিৰ নৱ পৰিচয় তেওঁলোকে পালে। দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। তেওঁলোকে পৰিচয় পালে যে দেশপ্ৰাণ, দেশেই যাৰ কাৰণে প্ৰাণ, মুক্তপ্ৰাণ, যাৰ প্ৰাণ মুক্ত স্বাধীন, অসমৰ স্বদেশ ভকতি, যে দেশেই যাৰ প্ৰাণ আৰু যাৰ প্ৰাণ স্বাধীন, সেইহেন অসমীয়াৰ যি স্বদেশ প্ৰেম তাৰ পৰিচয় মোগলসকলে পালে। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ। পৰাজিত মোগলৰ যুদ্ধত মোগলসকল যেতিয়া পৰাজিত হ'ল, তেতিয়াহে তেওঁলোকৰ গৰ্ব খৰ্ব হ'ল আৰু তেওঁলোকে অসমৰ বিনন্দীয়া ৰূপ দেখিবলৈ পালে। ভক্তিপ্ৰেম সৌন্দৰ্যৰ খনি তেওঁলোকে দেখিলে। অসমৰ যি ভক্তিপ্ৰেম সৌন্দৰ্যৰ খনি আছে, অসমত ভক্তি ধৰ্মৰ যি প্ৰচাৰ আছে আৰু তাৰ যি সৌন্দৰ্য আছে, সেয়া তেওঁলোকে দেখিবলৈ পালে। কাণত পৰিলাহি মুক্তপ্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। পৰাজিত মোগলৰ কাণত আহি পৰিলহি মুক্ত অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। যে মুক্ত অসমীয়াসকলে, স্বাধীন অসমীয়াসকলে তেওঁলোকে যি সুমধুৰ সংগীত গায়, যি স্বাধীনতাৰ গীত গায়, সেই গীত পৰাজিত মোগলসকলৰ কাণত পৰিলহি। মোগলে উভতি চালে, এয়েই অসম, চৌদিশে ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ। গতিকে মোগলে তেতিয়া ঘূৰি চালে, অসমখন তেওঁলোকে চালে। তেওঁলোকে দেখিলে যে এয়াই অসম, চাৰিওফালে চৌদিশে ধূসৰ মানে ধোঁৱা বৰণীয়া পাহাৰ, অসমৰ চাৰিওফালে ধোঁৱা বৰণীয়া পাহাৰ, প্ৰতিটো বনৰ পাত জাংফাই মীনা কৰা ৰূপ জাতিস্কাৰ। আৰু আমাৰ বনৰ পাতবোৰ, আমাৰ যিবোৰ অৰণ্য আছে, সেই অৰণ্যৰ পাতবোৰ ইমান সুন্দৰ যেন এইবোৰ মীনা কৰাহে আছে, যেন এইবোৰ জাংফাইৰে নিৰ্মিত। জাংফাই শব্দৰ অৰ্থ তোমালোকে ইয়াতে শব্দাৰ্থত বিচাৰিলেই পাবা, যে অসমৰ উত্তৰ পূব ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰা আঠা, ইয়াৰে কেৰুমণি তৈয়াৰ কৰা হয়। গতিকে জাংফাই দেখিবলৈকে অতি শুৱনি, অতি ধুনীয়া, আৰু সেইবাবে ইয়াৰে কেৰুমণি তৈয়াৰ কৰা হয়। অসমৰ অৰণ্যৰ প্ৰতিটো পাত ইমান সুন্দৰ যেন ই জাংফাইৰেহে তৈয়াৰী। ইয়াৰ ৰূপ অতি সুন্দৰ, অতি জাতিস্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত।
দুবৰি পাতে পাতে ৰাতিপুৱা সময় কি হয়, পুৱা সময় দুবৰিৰ পাতত মুকুতাৰ দৰে নিয়ৰৰ টোপালবোৰ জিলিকি উঠে। নিয়ৰৰ টোপাল যেতিয়া নিয়ৰৰ টোপাল যেতিয়া দুবৰিৰ পাতত পৰে, তাত যেতিয়া সূৰ্যৰ ৰশ্মি পৰে, তাত দেখিলে এনেকুৱা লাগে যেন মুকুতাৰ থোপাহে। মানুহে যেতিয়া তাৰ ওপৰেদি খোজকাঢ়ি যায়, তেতিয়া গছকত ভাগে মৰকত বুলি কৈছে। মানে দুবৰিৰ পাতত পানী টোপালবোৰ, মুকুতাৰ টোপালবোৰ যেতিয়া গোট খায়, তাত দুবৰিৰ ৰং লাগে আৰু দুবৰিৰ ৰঙেৰে সেই পানীৰ টোপালটোৰ, নিয়ৰৰ টোপালটোৰ ৰংটো ৰঙীন হৈ উঠে, সেউজীয়া হৈ উঠে। গতিকে তাক মৰকত বুলি কোৱা হৈছে। মানুহে যেতিয়া সেই দুবৰিৰ ওপৰেৰে খোজকাঢ়ে, সেই মৰকত যেনিবা ভাঙি ভাঙিহে যায়। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা। খৰম এবিধ পাদুকা। তোমালোকে খৰমৰ বিষয়ে নিশ্চয় জানাই। খৰম কাঠেৰে তৈয়াৰী আৰু ইয়াত ওপৰ ভাগত চোলা এটা থাকে। গতিকে হাতীৰ দাঁতেৰে খৰমৰ চোলা তৈয়াৰ কৰা হয় বুলি কোৱা হয়। ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। অসমীয়া মানুহে ক'ত ভৰি ধুৱে? পোৱালেৰে ভৰা, পোৱাল মানে হৈছে প্ৰবাল, প্ৰবালেৰে ভৰা পানীত তেওঁলোকে ভৰি ধুৱে। বাঘ নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি মহ শিং পেপাতি বজায়। অসমীয়া মানুহে বাঘ নখ পিন্ধে। তেওঁলোকে ইমান পৰাক্ৰমী যে বাঘৰ নখহে তেওঁলোকে অলংকাৰ হিচাপে পিন্ধে। অসমীয়া তিৰোতাসকলে খাৰু পিন্ধে, ভৰিত আঙঠি পিন্ধে আৰু অসমীয়া ডেকাসকলে মহৰ শিঙৰ পেপাতি বজায়। হাঁহকণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। অসমত পূৰ্বতে যিবোৰ ৰাজকাৰেং নিৰ্মাণ কৰা হৈছিল বা যিবোৰ স্থাপত্য নিৰ্মাণ কৰা হৈছিল, সেইবোৰ হাঁহকণী আৰু চাউল মিহলাই নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দ্বাৰা ই অতি মজবুত হৈ নিৰ্মিত হয় আৰু বহুদিন ধৰি ই টিকি থাকে। গতিকে এই হাঁহকণী আৰু চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজাইছিল। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি। কথিত আছে নহয়, ই আচলতে সত্য, বুৰঞ্জীৰ সত্য, যে সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, যে সোৱণশিৰি নদীৰ বালিত সোণৰ চেকুৰা পোৱা গৈছিল, ই গছকত ভাগি গুৰি হয় বুলি কবিয়ে কৈছে। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজায় সুৱাগী। অসমৰ সকলো বস্তুৱে ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও যেনিবা কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱেও ফুট লৈ ধুনীয়া হৈ থাকে। অৰ্থাৎ অসমৰ প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে। নিষ্কৰ্মা ঢোঁদৰ দলে বান্ধে ৰাজ-আলি। অসমত কোনো লোকে ঢোঁদ হৈ চলিব নোৱাৰে। যিসকল তেনে নিষ্কৰ্মা ঢোঁদ লোক থাকে, তেওঁলোকেও ৰাজ-আলি বান্ধে। অসমৰ মানুহ ইমান কৰ্মী যে নিষ্কৰ্মা ঢোঁদৰ দলেও ৰাজ-আলি বান্ধে। এইবোৰ বুৰঞ্জীমূলক সত্য কথা। তোমালোকে বুৰঞ্জী পঢ়িলে নিশ্চয় গম পাবা। দৌল সাজে ঢালি পিঠাগুৰি। তেওঁলোকে পিঠাগুৰিৰ দৌল সাজে। বাৰতি সাগৰ সানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। সাগৰ মানে হৈছে ইয়াতে ডাঙৰ ডাঙৰ পুখুৰীৰ কথা কোৱা হৈছে। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰ আখ্যা দিয়া হৈছে। আৰু এনেধৰণৰ 12টি সাগৰ আহোম স্বৰ্গদেউসকলে সাজিছিল। আৰু ৰচে বননিত ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। আৰু তেওঁলোকে বনৰ মাজত ৰংঘৰ কাৰেংঘৰ সাজিছিল। ৰংঘৰ হৈছে এনেকুৱা এটি ঘৰ য'ত ৰজাসকলে তেওঁলোকে বিভিন্ন ধৰণৰ ৰং ধেমালি চাইছিল। আহোম স্বৰ্গদেউ বা দাদাঙৰীয়াসকলে ৰং ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহৰ জন্তু আদি যুঁজ খেল ধেমালি আদি চোৱা ঘৰ হৈছে ৰংঘৰ।
স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। গতিকে এই ৰংঘৰ আৰু কাৰেংঘৰ মানে ৰজাৰ প্ৰাসাদ। গতিকে ৰংঘৰ কাৰেংঘৰ এইবোৰ বননিত স্বৰ্গপুৰীৰ দৰে ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল। সোণৰ অসম ই যে হীৰামণি মৰকত ধূলিত বাগৰে, সোণৰ মাটিৰ চৰুত জুখি সোণচৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। অসমখন হৈছে অতি সমৃদ্ধ, অতি চহকী। ই যেনিবা সোণেৰে নিৰ্মিত আৰু এই অসম ইমান চহকী যে ইয়াত হীৰা মণি মৰকত যেন ধূলিত বাগৰি থাকে। মাটিৰ চৰুত জুখি সোণচৰু ৰূপচৰু দিয়ে ঘৰে ঘৰে। আৰু মানুহে মাটিৰ চৰুত সোণ আৰু ৰূপ জুখি মানুহৰ ঘৰে ঘৰে বিলাই দিয়ে। মুখৰ মাতত সৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। এই অসম দেশ জগতত আৰু এনুৱা অসম দেশ এনুৱা ৰূপেৰে নাই কতো নাই। অসমৰ মাত কথাবোৰ ইমান শুৱলা যে যেন মৌহে বৰষে। ইমান মিঠা অসমীয়া মাত যেন মৌহে বৰষে। আৰু অসমীয়া গীত মাতবোৰ ইমান শুৱলা যে এইবোৰ শুনি যেন শিলো পমি যায়। গতিকে ইমান সুন্দৰ এখন, ইমান চহকী, ইমান সমৃদ্ধ এনেকুৱা এখন অসম দেশ জগতত আৰু দ্বিতীয়খন ক'তো নাই। মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া। গতিকে দূৰণিৰ বিদেশী মোগলসকল অসমৰ এই সৰগৰ ৰূপ বিনন্দিয়া দেখি অসমতে যেতিয়া সৰগৰ দৰে সুন্দৰ ৰূপ তেওঁলোকে দেখিবলৈ পালে, তেওঁলোক মোহ গ'ল। যুদ্ধ কৰিবলৈ তেওঁলোক আহিছিল, কিন্তু অসমৰ ৰূপত তেওঁলোক বন্দী হ'ল। অসমত বন্দী হ'ল, অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। গতিকে তেওঁলোকে যুদ্ধত পৰাজিত হৈ অসমীয়া লোকৰ হাতত বন্দী হৈছিল আৰু অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। আৰু তাৰপিছত তেওঁলোকে অসমৰ ৰূপত মুগ্ধ হৈ আহি তেওঁলোকে কি হ'ল, নিজে অসমীয়া মানুহ হৈ পৰিল। আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ। তেওঁলোকে নিজকে আহোম স্বৰ্গদেউৰ প্ৰজা হিচাপে গণ্য কৰিলে আৰু আহোম স্বৰ্গদেউক তেওঁলোকে সেইদিনৰ পৰা ৰজা হিচাপে মানি ল'লে আৰু মোৰ দেশ এই কামৰূপ বুলি তেওঁলোকে ক'লে। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। গতিকে অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। গতিকে যিসকল মোগল আছিল তেওঁলোকে ইয়াতে যুদ্ধবন্দী হিচাপে অসমত ৰৈ গ'ল আৰু তেওঁলোকে নিজকে অসমীয়া হিচাপে স্বীকৃতি দিলে। তেওঁলোকে নিজে অসমীয়া হৈ পৰিল আৰু অসমৰ বাবে জীয়াই থাকিবলৈ, অসমৰ বাবে মৰিবলৈ তেওঁলোকে পণ কৰিলে। আৰু সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন। গতিকে সেইদিনাৰ পৰা তেওঁলোক অসমৰ অসমীয়া হৈ পৰিল। অসমীয়া হোৱাটোৱেই তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ জাতিয়ে হৈছে অসমীয়া আৰু অসমীয়া হৈছে তেওঁলোকৰ প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দিয়া সুখৰ সপোন। আৰু তেওঁলোকৰ অসমত থাকি সুন্দৰ সুন্দৰ সুখৰ সপোন দেখিবলৈ ধৰিলে। অসমৰ দুবৰিতে নন্দনৰ বিনন্দিয়া সুখৰ সপোন তেওঁলোকে দেখিলে। নন্দন মানে হৈছে স্বৰ্গৰ বাগিচা। গতিকে অসমৰ দুবৰিৰ মাজতেই তেওঁলোকে স্বৰ্গৰ বিনন্দিয়া সপোন দেখিবলৈ ধৰিলে। জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। গতিকে তেওঁলোকে ক'লে যে আমি যিমান দিন জীয়াই থাকিম ইয়াত অসমীয়া হিচাপে আমি জীয়াই থাকিম আৰু যেতিয়া মই মৰিম তেতিয়াও কিন্তু মই অসমীয়াই হৈ থাকিম, মই অসমৰে হৈ মৰিম। মৰাৰ পিছতো যদি আহো পুনো কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হৈ। মৰাৰ পিছত
মানুহ পুনৰ জন্মৰ বিশ্বাস আমাৰ সমাজত প্ৰচলিত আছে। গতিকে কবিয়েও কৈছে যে মৰাৰ পিছত যদি মোৰ পুনৰ জন্ম হয়, মই যদি আকৌ ইয়ালৈ ঘূৰি আহোঁ, তেতিয়াহ'লে কিন্তু এই অসমখনলৈকে মই ঘূৰি আহিম আৰু স্মৃতিৰ ইতিহাস লৈ আহিম যে মই অসমীয়া আছিলোঁ, অসমীয়া হৈয়ে মৰিছিলোঁ। সেই ইতিহাস লৈ মই অসমৰ অসমীয়া হৈ ইয়ালৈকে ঘূৰি আহিম। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। এই ভাষা অসমীয়া, এয়া মোৰ ভাষা। অসমীয়া কথা মোৰ কথা আৰু অসমীয়া গীত মোৰ গীত। অসমৰ প্ৰকৃতিয়ে ৰচা এই আটাইবোৰ বস্তুৱেই এতিয়া মোৰ বুলি পেলাই মোগলসকলে ক'লে। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়া গীত মোৰ হৃদয় উপজা। গতিকে বিহগ মানে হৈছে চৰাই, কিন্নৰ মানে হৈছে স্বৰ্গত গীত গোৱা এবিধ দেৱতা বুলিয়ে ক'ব পাৰা, আধা দেৱতা। তেওঁলোকে অতি সুন্দৰ গীত গায় আৰু এই বিহগ আৰু কিন্নৰবিলাকেও অসমীয়া গীত শুনিলে নীৰৱ হৈ পৰে। কাৰণ অসমীয়া গীত তেওঁলোকৰ শুৱলা মাততকৈও অধিক সুন্দৰ। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমক চিঞৰিলোঁ আই, যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুউঠ কপাই। গতিকে মই যেতিয়া অসমত জন্মগ্ৰহণ কৰিম, তেতিয়া মই অসমীয়াক আই বুলি চিঞৰিম আৰু যিদিনা মই ইয়াত চকু মুদিম, সেইদিনাও অসমীয়াক যাওঁ বুলি কৈ যাম। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল, স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সোঁৱৰিলে নাম মোৰ, অসমৰ সুৱদীয়া ভাষাৰ সুৰত। যেতিয়া মৃত্যুৰ পিছত মই সৰগলৈ যাম, কেতিয়াবা যদি সৰগৰ সুখত যদি মই ভুল গৈ অতীতৰ স্মৃতি পাহৰি যাওঁ, তেতিয়াহ'লে সেইখিনি সময়ত মৰতত যদি কোনোবাই মোৰ নাম সোঁৱৰে, অসমৰ সুৱদীয়া ভাষাৰ সুৰত, যে অসমীয়া ভাষাত কোনোবাই যদি মোৰ নাম মৰতত সোঁৱৰে, তেতিয়াহ'লে মই তৎক্ষণাত চিনি পাম, তৎক্ষণাত মই বুজি পাম, আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া। মই গম পাই যাম যে মোৰ এই ভাষা অসমীয়াত মোক মতা হৈছে। সৰগৰ গীত এৰি শুনিম দুগান পাতি, অসমৰ গীতটি সুৰীয়া। মই তেতিয়া সৰগৰ মোহনীয় গীতো নুশুনো, তেতিয়া মই অসমীয়া ভাষাৰে কোৱা মোৰ গীতটি মই দোকান পাতি শুনিম। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। মই জীৱনত মই যেতিয়া জীয়াই থাকিম আৰু যেতিয়া মই মৰি যাম, এই দুইখিনি সময়তেই মই চিৰদিন অসমীয়া হৈয়ে থাকিম। অসমীয়া দেহ প্ৰাণ মন, মোৰ দেহটোও অসমীয়া, মোৰ প্ৰাণো অসমীয়া, মোৰ মনো অসমীয়া। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া আৰু যেতিয়া মই মৰিম, তেতিয়াও মই অসমৰ অমীয়া মৰণ, অসমৰ অমৃত মৰণকেই মই বৰণ কৰি ল'ম। গতিকে আমি দেখিলোঁ যে কবিতাটিৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। গতিকে কবিতাটিৰ আলোচনা ইমানেই। তোমালোকে যদি কিবা বুজি পোৱা নাই, তেতিয়াহ'লে মোক নিশ্চয় জনাবা। এতিয়ালৈ আহিছোঁ, বিদায়।